ভণ্টি ভাত অকণমান সুধিছোঁ ঘৰৰ ওপৰত ঘৰ তাতে পৰি মই কি বস্তু হাবিত কাহে ওলাই নাহে কি বস্তু মাক জুতিলি পুতিলি পুতেক চোকা টেকেলা কি বস্তু চব গৰু গুচি গ'ল কলা গৰু গুচি গ'ল কি বস্তু ঠিক আছে অসমৰ মুখ্যমন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা তুমি কোন স্কুলত পঢ়া তোমাৰ ঘৰত কোন কোন তোমাৰ ঘৰত কোন কোন থাকে ফেমিলি মোৰ মা থাকে দেউতা দাদা মই আৰু নবৌ নবৌ বিয়া পাতিলা মানে মেছেজ কৰা নাই খং কৰি দিছে আৰু এনে এইটো বনাই মানে মোক মেছেজ কৰি দিছে তোমাৰ ঘৰ ক'ত পাগল নেকি মোক পাগলী বুলি আকৌ কৈ আছে যে তোমাৰ আচল ঘৰ ক'ত তইচোন তাই লয় মোৰ দাদাই আকৌ কি উল্টা কথা দিছে মই আচলতে চৰি একচুৱেলি মই ভুল গৈ আছিলে মই ধুনীয়া আচ্ছা মানে মই হাত কালি দিব নোৱাৰে মা মৰিব বুলি কয় এইটো মই দি আছো বিহু এবাৰ কি হ'ব কোন কোন মোৰ দাদা নাচিব নবৌ নাচিব মা নাচিব মই নাচিম আৰু ল'ৰা নাচিব হৈ গ'ল পাঁচটা খাই দিম খানা হৈ যাব খানাটো কিহে ব্ৰইলাৰ ডিম ভাজি আৰু এইটো জাতিলাও পা ৰঙালাও পা গোটেইখন আচ্ছা আমাৰ দাদাই আকৌ এটা বস্তু নাখায় কিহত পঢ়ি আছা তুমি কিহত পঢ়ি আছা ক্লাছ 7 কবিতা এটা শুনাবা নেকি শুনাম একচুৱেলি শুনাম আতলা হাত আমাৰ পৰা 5 ক্লাছ অসমীয়া কথা পঢ়িম দেই অসম আমাৰ ৰূপহী গুণৰ গুণা শেষ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলোঁ অৰগ দিৱস ৰাতি অসম দৰে নাপাওঁ যে মই ইমান ৰখাল মাটি সুন্দৰ মজা হৈ গ'ল মজা চৰি এতিয়া কি ক'ম আপুনি এটা আমাক আপুনি মানে চাকৰি জানে আজি বিহু শিকোৱা চাব নাযায় নি আপুনি মই কি ছোৱালীহে আপুনি বুজি মাৰিছে তুমি দুই চৰি একচুৱেলি এইটো পাগল আছিল অলপ বিহু মোক কাৰণে প্ৰেক্টিছ কৰিব ৰক্ষা মান আছিল নেকি আপোনাক আৰু এটা কবিতা দিব পাৰিম গান এটা শুনাব পাৰিম নে পাৰিব তাতে দিলে সঁচাকৈ গাহৰি মাংস ঠেং